হেঙুল থিয়েটাৰ এইবাৰ যোৰহাটত। হয়, হেঙুল থিয়েটাৰ এইবাৰ যোৰহাটত। জনপ্ৰিয় সামাজিক অনুষ্ঠান শিপাৰ উদ্যোগত 21, 22 আৰু 23 মাৰ্চত দগাঁৱৰ চিন্তামণিগড়ত আয়োজন কৰিছে হেঙুল থিয়েটাৰ। নমস্কাৰ, মই নিৰ্মালী। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা 21, 22 আৰু 23 মাৰ্চত আমি হেঙুল থিয়েটাৰ আহি আছোঁ যোৰহাটৰ দগাঁৱৰ চিন্তামণিত 3টি নিশাৰ বাবে নাট মঞ্চস্থ কৰিবলৈ। প্ৰথম নিশাৰ নাট নাট্যকাৰ প্ৰণৱ বৰুৱাৰ গুণ্ড, দ্বিতীয় নিশাৰ নাট ৰাজদীপ দেৰ বুদ্ধদেৱ আৰু তৃতীয় নিশাৰ নাট হিমাংশু প্ৰসাদ দাসৰ ৰঘুনাথ। আৰু এই তিনিওখন নাট পৰিচালনা কৰিছে আমাৰ হেঙুল থিয়েটাৰৰ প্ৰযোজক সংকল্পজিৎ হাজৰিকাই। গতিকে উক্ত তিনিওটি নিশাতে আমি আপোনালোকৰ সহায় সহযোগিতাৰ উপস্থিতি সাদৰেৰে কামনা কৰিলোঁ। ধন্যবাদ। জনপ্ৰিয় সামাজিক অনুষ্ঠান শিপাৰ উদ্যোগত 21, 22 আৰু 23 মাৰ্চত দগাঁৱৰ চিন্তামণিগড়ত অনুষ্ঠিত হ'ব হেঙুল থিয়েটাৰ। এইখিনিতে যোগ দিব বিচাৰিছোঁ। শিপা হৈছে এটা আমাৰ পশ্চিম যোৰহাট ৰাজহ চক্ৰৰ অন্তৰ্গত কেইজন যুৱক গঠিত হৈ পেলাই এখন আমি সমবায় সমিতি গঠন কৰিছিলোঁ। সেইখন হৈছে শিপা বহুমুখী কৃষিভিত্তিক সমবায় সমিতি। তাৰ উদ্যোগতে আমি প্ৰথম পদক্ষেপ হিচাপে আমি হেঙুল থিয়েটাৰক আমন্ত্ৰণ জনাইছিলোঁ। গতিকে সকলো দৰ্শকক আমাক উৎসাহ জনাবৰ বাবে 21, 22 আৰু 23 তাৰিখে মাৰ্চ মাহৰ আমাৰ হেঙুল থিয়েটাৰ পদাৰ্পণ কৰিব। সকলোৰে সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। শিপা উদ্যোগত অহা ইংৰাজী 21, 22, 23 মাৰ্চ তাৰিখে আমাৰ দগাঁও চিন্তামণি অনাথ আশ্ৰমৰ সমীপত অসমৰ ভ্ৰাম্যমান জগতৰ আগশাৰী শ্ৰেষ্ঠ নাট্য দল হেঙুল থিয়েটাৰ আমাৰ দগাঁও চিন্তামণি অনাথ আশ্ৰমৰ সমীপত আহিছে। আৰু এই থিয়েটাৰখনত আমাৰ অসমৰ ভ্ৰাম্যমান জগতৰ এজন সুদক্ষ অভিনেতা, আমাৰ স্থানীয় অভিনেতা মহেশ বৰাই অভিনয় কৰিছে। লগতে থাকিব প্ৰসেনজিৎ বৰা আৰু নিৰ্মালী। গতিকে আমাৰ সমূহ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা আমি একান্তই কামনা কৰিছোঁ। যোৰহাটৰ পৰা জয়ন্ত হাজৰিকাৰ ৰিপৰ্ট, UV লাইভ অসম।